বিহাৰী গুণ্ডামীটোহে আমাৰ কাৰ্বি আৰু অসমীয়া। তেখেতে বিহাৰী পাৱাৰ চিনি পোৱা নাই বোলে সি কৈছিলে। এতিয়া সি বিহাৰীজন আমাৰ কাৰ্বি আংলঙত মাটি বহি পৰাই ক'ত পাৱাৰ পাই পেলাই সি আমাৰ কাৰ্বিক আৰু অসমীয়াক কণ্ডেম কৰিব পাৰিছে। সি বিহাৰীটোহে লাগিব। সি বিহাৰী আমাৰ কাৰ্বি আংলং মাটি থাকি পেলাই ইমান পাৱাৰ দেখাইছে নেকি? ইয়াত কাৰ্বি আংলঙত বিহাৰী পাৱাৰ নচলিব। ইয়াত কাৰ্বি আংলং হয় গম পোৱা নাই চালা। লাজ নাই নেকি, চৰম নাই নেকি? আপোনালোকৰ ইমান দিনৰ কাৰ্বি আংলং মাটি বহি আছিলে, আপোনালোকৰ বেপাৰ কৰিছোঁ, আপোনালোকে চাকৰি কৰিছোঁ, আপোনালোকে ডাঙৰ ডাঙৰ কোম্পানী আনিছোঁ, তথাপি আমাক কাৰ্বি হন্তে আপোনালোকৰ কাৰণে কৈছে নেকি? আপোনালোকে আমাক কাৰ্বি লগত হাই কাজা কৰিবলৈ কথা সেই চলিউশ্যনটোহে লৈ আনিছে আপোনাক। মই বেলেগক ক'ব বিচৰা নাই। সি ছ'চিয়েল মিডিয়াত যোনটো আহা বিহাৰী গুণ্ডামী সি মানুহজনটোহে লাগিব। চব কাৰ্বি আংলং অল আছাম মানুহ তাক ধৰি পেলাই হাৰাছমেণ্ট দিব লাগে, তাক কেপিটেল পানিছমেণ্ট দিব লাগে বোলে মোৰ ফালৰ পৰা মানে কণ্ডেম কৰিছোঁ তাক। ল' এণ্ড অৰ্ডাৰ অন্তকো মই এইখিনিৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে আপোনাৰ ডিউটি কৰি পেলাই ভালকৈ কৰি পেলাই তাক কেনেকৈ কৰিব লাগে, তাক কেনেকৈ হাৰাছমেণ্ট দিব লাগে, তাক কেনেকৈ এৰেষ্ট কৰিব লাগে, আপোনালোকৰ ডিউটি। এনেকৈ কাৰ্বি আংলঙত ভাল জেগাটোহে বেয়া চলিউশ্যন আনিবলৈ মানুহটোহে কাৰ্বি আংলং থাকিব দিম নেকি? ইয়াত কাৰ্বি পাৱাৰ নাই নেকি? ইয়াত বিহাৰী পাৱাৰ নহয়, ইয়াত কাৰ্বি আংলং হয়। গম পোৱা নাই? কথা ক'বলৈ আহিছে না গান গাবলৈ আহিছে? এই বিহাৰী জাত চালা। কাৰ্বি আংলং থাকি পেলাই কাৰ্বি আংলং দম দেখাইছে চালা। আপোনালোকে বেদখলকাৰী মাটি নুবহিলে আমি প্ৰতিবাদ কৰা তাক এভেকশ্যন কৰিব লাগে বোলে আমি ক'ব নেকি? আপোনালোকৰহে বেদখলকাৰী মাটিৰ লগত বহি আছে। এতিয়া যদি আপোনালোকে বিহাৰী পাৱাৰ থাকিলে, বিহাৰী দম যদি থাকিলে, আপোনাৰ ঠাইত কিয় থাকিব পৰা নাই? কিয় কাৰ্বি আংলং আহিছে? কিয় কাৰ্বি আংলং ইমান বছৰ থাকিছিলে? নিজৰ ঠাইত থাকক। যদি আপোনাৰ যদি ভাল থাকিলে নিজৰ ঠাইত থাকক। ইয়াত কাৰ্বি আংলং ডিষ্টাৰ্ব নকৰিব। ইমানখিনি যদি আপোনালোকৰ পাৱাৰ হ'লে আমাৰ কাৰ্বি আংলঙত আপোনালোকে যিমান বিহাৰী আহিব নেকি কাৰ্বি আংলঙত? আমাৰ কাৰ্বি আংলং মাটি কাঢ়িব নেকি? আপোনালোকৰ বেয়া কাৰণে নিজৰ জাগাতে থাকিবলৈ জাগাত নাই। আপোনাৰ বিহাৰী আঙ্গুলি দেখুওৱা নহ'ব ইয়াতে। আপোনাৰ বিহাৰী আঙ্গুলি দেখুৱাটো 1 মিনিট পিছতে গুচি যাব। গম পোৱা নাই চালা। ইয়াত বেছি কথা নকব, লাত মাৰিলেহে গম পাব। গম পোৱা নাই বিহাৰী জাত চালা। আপোনালোকে ভাবিছে কাৰ্বি মানুহ অকুৰা আছে, কাৰ্বি আংলং ভুদা আছে বোলে ভাবিছে। আগত কাৰ্বি নহয়, আজিকালি কাৰ্বি। আপোনালোকৰ ভাবিছে আমি যি ক'লে একো কৰিব নোৱাৰে। সেইটো কাৰণে আপোনাৰ কথাও ক'ব পাৰিছিলে, সি বেয়া কথা ক'ব পাৰিছিলে। আমি কাৰ্বি মানুহ কেতিয়াও আপোনাক মাফ কৰিব নোৱাৰো। আপোনাৰ অতি সোনকালে কাৰ্বি আংলং পৰা গুচি আহ। যদি সোনকালে গুচি নাযায় দিগদাৰ হ'ব দেই। আপোনাৰে কথা ওলাইছে, হাংগামা কথা আপোনাৰ খিনিৰ পৰা ওলাইছে। আৰু বিহাৰী সমাজত কাৰণে মোৰ ফালৰ পৰা মানে এটা ক'ব বিচাৰিছিলোঁ, আপোনালোকৰ নিজৰ নিজৰ জাতিৰ কাৰণে সি মানে বেয়া কথা লৈ আনিছে। কিয় তাক চাই আছে? কিয় তাক বিচাৰ কৰিব পৰা নাই? কিয় তাক এৰেষ্ট কৰিব পৰা নাই? কিয় ধৰিব পৰা নাই? একজন মানুহ বেয়াতহে দুনিয়াকে বৰবাদ হৈ যাব বুলি আপোনালোকে জানিব লাগে।
হি মানুহ ছ'চিয়েল মিডিয়াত আহা ইমান কথা ডাঙৰ ক'ব পাৰিছে কিতা ক'ত পাৱাৰ পাই পৰা ইমান কথা ক'ব পাৰিছিলে ইয়াত কাৰ্বি আংলং থাকাও কাৰ্বি আংলং থাকিছে কাম কৰাও কাৰ্বি আংলং কৰিছিলে ধন সম্পত্তি বনাও কাৰ্বি আংলং বনাব পাৰিছে এক কাৰ্বি মানুহ অপমান কৰাটো আমি চাব নেকি আমি কেতিয়াও সহযোগ কৰিব নোৱাৰিব ইটো মনত ৰাখিব বিহাৰী জাত আপোনালোকে ভাবিছে আমাক বিহাৰী জিকিব নোৱাৰে চ্যালেঞ্জ একদিন নহলে একদিন আপোনালোকৰ পিজাৰ মাটি বহা উচ্ছেদ কৰিব আপোনাৰ ভাবিছে বিহাৰী দম বিহাৰী পাৱাৰহে চলিব লাগে বিহাৰী পাৱাৰে ইয়াত নচলিব এতিয়া মাপ বিচাৰিছে মাপ বিচাৰা এতিয়া লাভ নাই কোৱা পিছত লাভ নাই খাস কথা নোকোৱা আগতে ভাবিখিনি ছ'চিয়েল মিডিয়াত আহিব লাগিব মই সেইটো কথা ক'লে বেয়া পাব না নাই নাপায় সেইটো ভাবিব লাগে সৰু কিছুৱা নহয়তো আপোনাৰ এটা দাড়ি চাৰি পুকি গ'ল তেওঁলোকে দিমাগ নাই নেকি আপোনাৰ দিমাগ নাই কাৰণে আপোনাৰ মাথা পাগল হৈ পৰা হে এইবিলাক কথা ওলাই গ'ল না কাৰ্বি চাব নোৱাৰাকে এইবিলাক কথা ওলাইছে নেকি না অসমীয়া চাব নোৱাৰাকে এইবিলাক কথা ওলাইছে নেকি আপোনাৰ দিমাগ নাই জ্ঞান নাই আপোনাক নিষ্ঠা মানুহ দুনিয়াকে দেখা নাই আপোনাৰতো জংগল পৰাহে জনম আহিছে না হাপলু পৰা জনম আহিছে এইটো কওকচোন চালা সেই মানুহজন আজিকালি ভিতৰতে পাবই লাগিব তাক এৰেষ্ট কৰিবই লাগিব সেইটোতো কেতিয়াও নামানিব আমাৰ কাৰ্বি আংলং মানুহ কেতিয়াও নামানিব সেইটোৱে মই ক'ব বিচাৰিছিলোঁ আপোনালোকৰ ইমান দিনৰ কাৰ্বি আংলং থাকি পেলাই কাৰ্বি আংলং ড্ৰাগছ বিজনেছ কৰিছোঁ দুই নম্বৰ কিমানখিনি কৰিছোঁ মাটি আপোনালোকৰ কাৰি বিক্ৰী কৰি আমি কৈছে নেকি ইয়াত বিহাৰ সম্পত্তি নহয় দেই কাৰ্বি আংলং সম্পত্তি কাৰ্বি আংলং ইমান মাটি কাঢ়িব নালাগে ইয়াতে দুই নম্বৰী ইমান কাম কৰিব নালাগে মনত ৰাখক বিহাৰী চালা এটা আপোনাৰহে আগুন জ্বলাই দিছে জুই জ্বলাই দিছে চলিউশ্যন বেয়া আনিছে আপোনাৰহে বছৰ নাযায় আপোনালোকে খালি জাতীয়ৰ কথা লৈ আনে খালি কাজা কৰাবলৈ কথা লৈ আনে তা কোনে বুদ্ধি দিছে কোনে জ্ঞান দিছে কোনে দিমাগ দিছে সেই কথাটো সেইটো বুজক দেই আমি অকৰা বলে ভাবিছে নেকি চালা আমাৰ কাৰ্বি আংলঙত বহুত অকৰা কাৰ্বি আংলং মানুহ একো কৰিব নাজানে একো নাজানে আমাৰ পাৱাৰতে চলিব বলে ভাবিছো চালা কাৰ্বি মানুহ সব জংগলত থাকিছে বলে ভাবিছে हम लोग जंगल आदमी नहीं है हम लोग उल्लू समझता है ना क्या हम लोग उल्लू आदमी नहीं है हम लोग भी डर नहीं लगता है साला बिहारी जाट साला शर्म नहीं लगता है साला बिहारी जाट साला आपके दिमाग खराब हुआ है ना क्या साला बिहारी जाट साला पागल जाट साला 2 नंबरी जाट साला बिहारी साला थप्पड़ मारेगा साला देखो मेरा छप्पर कितना नंबर है छप्पर से मारेगा दांत सब टूट जाएगा साला बिहारी साला সেইটো কাৰণে সবকে মই ক'ব বিচাৰিছিলোঁ সেই বিহাৰীটো লাগে তাক এৰেষ্ট কৰিবই লাগে আৰু এৰেষ্ট কৰিব নাপালে ইয়াত কাৰ্বি আংলং পৰা খেদাই দিব লাগে সেইটোহে মই ক'ব বিচাৰিছিলোঁ ইমান দুখ কথা কৈ আছে চালা কাৰ্বি আংলঙত বহুত কণ্ডেম কৰিছোঁ এইটো কাৰণে কাৰ্বি আংলং যিমানখিনি মানুহ আহি পেলাই তাক ধৰি পৰা মাৰি পিটি তাক তাৰ বিদেশত পঠাই দিব লাগিব তাত ঠাই নহয় ইয়াতে বিহাৰী ঠাই নহয় বিহাৰী ঠাই নাই ইয়াতে কাৰ্বি আংলঙতে ইয়াতে বিহাৰী বাহা নাই ইয়াতে চালা খংহে লাগি আয় আমাক খং উঠাইছে চালা এইটো বিহাৰী
মইখিনি পৰা অসমীয়া ভাষা ধুনীয়াকৈ ক'ব নোৱাৰোঁ গোটেইখিনি কাৰ্বি আংলঙত অল আছাম মানুহ মোক মানে যোনটো ভালকৈ নোহোৱা জেগাতে আপোনালোকৰ মোক ক্ষমা কৰক তথাপি সি বিহাৰীত ছ'চিয়েল মিডিয়াত অহা বেয়াকৈ ব্যৱহাৰ কৰাৰ কাৰণে মই আজি ছ'চিয়েল মিডিয়াত আহিছিলোঁ গতিকে মোক বেয়া পাব নালাগে সি চেনেলত চোৱা হওঁতে বেয়া পাব নালাগে আৰু কমেণ্টটো ভাল কমেণ্টটো দিব আৰু বেয়া কমেণ্টটো দিব নালাগে আমাক কাৰ্বিক কণ্ডেম কৰিছিলে কাৰণে আজি সেই বিষয়তে মই ছ'চিয়েল মিডিয়াত আহিছোঁ ইমানখিনি মই পৰা ক'ব পাৰিছে